Good evening everyone. Welcome to my YouTube channel Madhurya's Globe Trek. আজি এটা নতুন ভিডিও লৈ আহিছো। আৰম্ভ কৰাৰ আগতে এটাই অনুৰোধ, মোৰ আগৰ ভিডিওবোৰ যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওত লাইক এটা দিব। লগতে দৰকাৰী বুলি ভাবিলে ভিডিওটো শেয়াৰ কৰি দিব। দাৰ্জিলিং টয় ট্ৰেইনত উঠাৰ এটা অন্যতম অভিজ্ঞতা মোৰ হ'ল। বিশ্বৰ অন্যতম ঐতিহাসিক আৰু সাংস্কৃতিক সম্পদ এই দাৰ্জিলিঙৰ টয় ট্ৰেইন। আৰু এই দাৰ্জিলিঙৰ টয় ট্ৰেইনটো UNESCO World Heritage সাইটত 1999 চনতে স্বীকৃতি লাভ কৰিছে। আৰু এই গোটেই যাত্ৰাটোত আপোনালোকে ঘুমৰ পৰা বাটাছিয়া লুপলৈকে 14 কিলোমিটাৰৰ এটি যাত্ৰা। বাটাছিয়া লুপত 10 মিনিটৰ কাৰণে তেলটো ৰখাব আৰু সেই সময়ত আপোনালোকে যুদ্ধ স্মাৰক আৰু পাহাৰৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ডিজেল ইঞ্জিনৰ ভাড়া 1000 টকা প্ৰত্যেকজনৰ কাৰণে আৰু ষ্ট্ৰীম ইঞ্জিনৰ 1500 টকা। এই ৰেলৱে 1879 পৰা 81 চনত ফ্ৰেংকলিন প্ৰেষ্টেজ নামৰ এজন ব্ৰিটিছ ইঞ্জিনিয়াৰে ডিজাইন কৰিছিল যাতে পাহাৰীয়া অঞ্চলত যাতায়াতৰ সুবিধা হয়। মাত্ৰ 2 ফুট নেৰ' গজৰ এই ৰেলৱে লাইনটো এটা নিখুঁত ইঞ্জিনিয়াৰিঙৰ প্ৰতীক। এই অনন্য যাত্ৰাৰ বাবে IRCTC বা চৰকাৰী কাউণ্টাৰৰ পৰা আপোনালোকে আগতীয়াকৈ টিকেট বুকিং কৰিব পাৰে আৰু তাত গৈ কিনেও আপোনালোকে টিকেট বুকিং কৰিব পাৰে। ভিডিওটি ভাল পালে লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।